নমস্কাৰ জিএ মিক্সাৰৰ অন্য এটা ভিডিঅ'লৈ মই গীতাশ্ৰীয়ে আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই যিটো ৰেচিপি লৈ আহিছোঁ মাত্ৰ দুবিধ উপকৰণে বনাইছোঁ। একেবাৰে সহজ আৰু খাবলৈ খুবেই সুস্বাদু। এতিয়া আহকচোন চাওঁ ৰেচিপিটো। এয়া মই 250 গ্ৰাম বেচন লৈছোঁ। এতিয়া মই বেচনখিনি চালি ল'ম। এই লাড়ু খাবলৈ খুবেই ভাল হয় আৰু বনাবলৈ একেবাৰে সহজ। আৰু খুব কম সময়ৰ ভিতৰতে এই লাড়ু বনাব পাৰি। এয়া দেখিছেনে বেচনখিনি চলা হৈ গৈছে। এতিয়া এইখিনি মই ভাজিম। এয়া এখন কেৰাহী লৈ লৈছোঁ, তাতে বেচনখিনি দিছোঁ। বেচনখিনি ভাজোতে মই কোনো ঘিউ বা তেল ব্যৱহাৰ নকৰোঁ। গেছৰ ফ্লেমটো একেবাৰে কম কৰি ৰাখিব, নহ'লে বেচনখিনি জ্বলি যাব পাৰে। জ্বলি গ'লে লাড়ুটো খাবলৈ তিতা হ'ব। এয়া আমাৰ বেচন ভজা প্ৰায় হৈছেই। এয়া দেখিছেনে ৰংটো সলনি হৈ আহিছে। এয়া হৈ গৈছে। এতিয়া মই এইখিনি এটা বাটিত কাঢ়ি ল'ম আৰু অলপ ঠাণ্ডা হ'বৰ কাৰণে দিম। এয়া বেচনখিনি ঠাণ্ডা হৈছে। এতিয়া মই ইয়াত কনডেন্স মিল্ক দিম। অলপ অলপকৈ দি পেলাই প্ৰথমতে সানি ল'ব। খুব ভালকৈ সানিব লাগে যাতে কনডেন্স মিল্কটো গোটেইখিনি বেচনতে ভালকৈ লাগে, নহ'লে এফালে ঢিলা হ'ব এফালে টান হ'ব, খাবলৈ সিমান ভাল নহ'ব। হঠাৎ যদি কেতিয়াবা আলহী আহোঁ বুলি কয়, ঘৰত যদি এইকেইটা সামগ্ৰী থাকে তেন্তে 10 মিনিটৰ ভিতৰতে আপুনি লাড়ু প্ৰস্তুত কৰিব পাৰে। এয়া দেখিছেনে মই কেনেকৈ সানিছোঁ, হাতেৰেও খুব ভালকৈ সানিছোঁ। এতিয়া লাড়ু বনাম। লাড়ুটো নিৰ্দিষ্ট জোখত কৰিলেই হ'ল। মোৰ এই লাড়ু ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিল তেন্তে লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ৰেচিপিটো কেনেকুৱা লাগিল। আৰু নতুনকৈ অহা ভিউৱাৰ্ছসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব আৰু কাষতে থকা বেল আইকনটো টিপি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকে। এয়া দেখিছেনে ইমান ধুনীয়া লাড়ু হৈ গ'ল। পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।